ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে। ময়ো ভালে আছোঁ। এতিয়া বাজিছে ৰাতিপুৱা 8:40 আৰু মই বাবাটোৰ কাৰণে অকণমান কিবা এটা বনাবলৈ লৈছোঁ। আৰু ঘৰ চৰ সৰা হৈ গ'ল, কাপোৰ জাষ্ট চাৰ্ফত ভিজোৱা আছে, ধোৱাহে নাই। আৰু এতিয়া মই কি কৰিছোঁ, এইপিনে আপেল সিজিবলৈ দিছোঁ। তাক আজি মানে ল'ৰাটোক আজি ৰিহানত আপেল আৰু অ'টছ খুৱাম একেলগে। আপেল মানে সিজাই পেলাই এপিনেদি অ'টছ বনাইছোঁ, একেলগে মিলাই দিম। সেইকাৰণে এপিনেদি সেইটো বহাইছোঁ, গৰম হৈছে। মই এতিয়া অ'টছ দিওঁ ৰ'ব। বাবা तेरी रातें हो ना। Come, 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 my baby, come, come. 7:10 আৰু মই বনাই আছোঁ চাহ। আৰু আমাৰ ৰিভানৰ কাৰণে তাৰ চাউলৰ গুড়ি আৰু দালি চালি মিক্স কৰা এটা মিশ্ৰণ। আৰু এইপিনে বহাই দিছোঁ চাহৰ ডেক্সিটো, তাত গাখীৰ দি দিছোঁ। এতিয়া পানী অলপ মিলাই চাহপাত দি দিম। ৰেচিপি বনাবলৈ লৈ আছোঁ পনীৰৰ তেনেই সাধাৰণ এটা ৰেচিপি। আৰু সেই ৰেচিপিটোৰ কাৰণে লাগিব ইপিনেদি বিলাহী মই পিচি লৈছোঁ, ইপিনে পিঁয়াজ, আৰু এইপিনে হ'ল মগজ, কাজু আৰু কিচমিচ। এইপিনেদি পনীৰখিনি অলপ ভাজি লৈছোঁ। কাজু, পিঁয়াজ, নহৰু বটা, কাজু, কিচমিচ, বিলাহী মিশ্ৰণ কৰি এনেদৰে মই ভাজি আছোঁ। নিমখ, হালধি, জিৰা গুড়া, কিচেন কিং মছলা দিয়া হ'ল। ইয়াৰ আগতে মই আলুখিনি দি ল'লোঁ। আলুখিনি দি পেলাই মই এনেকৈ লৰাই আছোঁ। অকণমান শুকাইছে, এতিয়া পানী দিম। পনীৰখিনি মই একদম শেষত দিম। মছলাখিনি শুকাই কেৰাহীতে লাগিব ধৰিছে। মই অলপ পানী দি সিজাই আছোঁ। প্ৰায় পনীৰখিনি হৈয়ে গ'ল। মই পনীৰখিনি দি দিলোঁ। আজিৰ ভিডিঅ'টো ইমানখিনি আছিল। আপোনালোকে যদি আজিৰ ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। থেংকছ ফৰ ৱাচিং।